যাবা আজি এয়া হল মাছ আমাৰ এই হল মাছ আজি কচুৰ লগত হল মাছে কচুৱে বনাম দেই আজি চবৰে চৰ্দি কাহ হৈ আছে আজি একদম কচু দি আৰু খোৱাৰ পিছত আৰু বিচনাত বাগৰিব লাগিব নেকি ঠিক নাই আৰু খোৱা বস্তুটো নেৰিলে হ'ল আৰু ন বেমাৰনো কি বস্তু হয়নে নহয় বেমাৰ চামাৰ একদম পূৰা আজিয়ে হওক আৰু খোৱা বস্তু খাবই লাগে আৰু ন ঘৰৰ কচু ঘৰৰ মাছ কিনি অনা নহয় আকৌ দেই মাছ আমাক দিলেহি কোনোবাই খাবলৈ ঘৰুৱা তাৰমানে মাছ হয় আমাৰ ঘৰত অৱশ্যে পুখুৰী চুখুৰীও নাই ফিচাৰী চিচাৰীও নাই মাছ কটাটো মাছ খাবা এইটো মাছত কিন্তু কাঁইট নাই দেই এইটো ধুনীয়া মাছ খাব পাৰি বঢ়িয়া বন্ধ কৰি দিয়া এতিয়া